নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ মাজলৈ আন এটা কাহিনীলৈ উপস্থিত হৈছোঁ। আমাৰ ঘৰৰ চাকৰজনে বাথৰুমত গা ধুই আছিলে। ভুলতে মই তাত সোমাই গ'লোঁ। তাক সেইটো ৰূপত দেখি মোৰ চকু তাৰ ওপৰৰ পৰা আঁতৰিয়ে অহা নাছিল। মই তৎক্ষণাত কিবা কামৰ বাহানা কৰি মোৰ স্বামীক বাহিৰলৈ পঠিয়ালোঁ। এতিয়া মই একেবাৰে নিয়ন্ত্ৰণ কৰি থাকিবলৈ পৰা নাছিলোঁ। মই যেতিয়াই বাথৰুমলৈ আকৌ উভতি গ'লোঁ, তেতিয়াতো সি চিধাই মোৰ নাম পুনম। মোৰ বয়স 28 বছৰ। দেখাত মই অলপ লগাতকৈ বেছি ধুনীয়া আছিলোঁ। মানুহে কয় যে মোক ৰবীনাথ টেণ্ডনৰ দৰে লাগে, মুখমণ্ডলৰ পৰাও আৰু শৰীৰটোৰ ফালৰ পৰাও। মোৰ বিয়া হৈ গৈছিল আৰু মোৰ স্বামীৰ নাম ৰাজেশ আছিল। মোৰ এই কাহিনী মোৰ বিয়াৰ পিছৰ পৰাই আৰম্ভ হৈছিল। আমাৰ ঘৰখনত ৰাজেশৰ বাহিৰেও তেওঁৰ মাক দেউতাক আৰু এজন চাকৰ শংকৰ থাকিছিল। শংকৰৰ বয়স প্ৰায় 40 বছৰ আছিল আৰু সি বহুতেই বিশ্বাসী আছিল। ৰাজেশৰ এজন সৰু ভায়েকো আছিল, তাৰ নাম সুৰেশ। সি বিদেশত পঢ়া শুনা কৰি আছে। ৰাজেশে এটা মাল্টিনেশ্যনেল কোম্পানীত মেনেজাৰৰ পদত কাম কৰি আছিল। কাহিনী তেতিয়া আৰম্ভ হৈছিল যেতিয়া মোৰ স্বামীয়ে কোম্পানীৰ ফালৰ পৰা ডুবাইলৈ গৈছিল। সেই ট্ৰিপটো সম্পূৰ্ণ 6 মাহৰ আছিল। তেওঁ যোৱাৰ খবৰ শুনি মোৰ মনটো একেবাৰে দুখেৰে ভৰি পৰিছিল। যি নিশা তেওঁ যাবলৈ ওলাইছিল, সেই নিশাই মই তেওঁৰ আগত মোৰ চিন্তাৰ কথা প্ৰকাশ কৰিলোঁ। ৰাজেশ, তুমি 6 মাহৰ কাৰণে যাবলৈ ওলাইছা। এতিয়া তোমাৰ অবিহনে মোৰ টোপনি কেনেকৈ আহিব? ৰাজেশে মোক জোৰকৈ সাবটি ধৰিলে আৰু ক'লে, মোৰ জান, মই যোৱাটো প্ৰয়োজনীয় আৰু মই নিজেই দুখী হৈ আছোঁ। মই তোমাক এৰি যাবলৈ বিচৰা নাই, কিন্তু কি কৰোঁ, কাম কৰিছোঁ যেতিয়া যাবতো লাগিবই। যোৱাৰ তৃতীয়টো নিশাৰ কথা। মোৰ ৰাজেশলৈ বহুত মনত পৰি আছিল। মোৰ শৰীৰৰ উৎকণ্ঠা বাঢ়িবলৈ ধৰিছিল আৰু মই অস্থিৰ হৈ কোঠাৰ পৰা বাহিৰলৈ আহি গ'লোঁ। আমাৰ ঘৰটো দুমহলীয়া আছিল। মোৰ কোঠাৰ ওপৰত আৰু শাহু শহুৰৰ তলত আছিল। মই তললৈ আহি গ'লোঁ। তাৰপিছত যেতিয়া মই মোৰ শাহু আৰু শহুৰৰ কোঠাৰ ওচৰেৰে পাৰ হৈ গৈছিলোঁ, তেতিয়া ভিতৰৰ পৰা সৰু সৰুকৈ শব্দ কিছুমান শুনিবলৈ পাইছিলোঁ। মই ভিতৰলৈ চাবলৈ বহুত চেষ্টা কৰিলোঁ, কিন্তু দৰজা খিৰিকী সকলো ভিতৰৰ পৰা বন্ধ আছিল। মাত্ৰ শব্দহে আহি আছিল। মই গম পাই গৈছিলোঁ ভিতৰত কি চলি আছিল। মোৰ বহুত চাবলৈ মন গৈ আছিল। নাজানো কিয়, তাৰপিছত মই ষ্ট'ৰ ৰুমৰ পৰা এখন টুল আনি সেই ওপৰৰ সৰু ভেণ্টিলেশ্যনখনেৰে চোৱাৰ কথা ভাবি আছিলোঁ। কিন্তু হয়তো সেইখনেৰে কামটো নহ'ব। মই তাৰ পৰাই প্ৰায় 10 মিনিটলৈকে তেওঁলোকৰ শব্দ শুনি থাকিলোঁ। মোৰ অস্থিৰতা বাঢ়ি গৈয়ে আছিল। মোৰ ডিঙি শুকাই গৈছিল আৰু মই পাকঘৰলৈ পানী খাবলৈ যাবলৈ ধৰিলোঁ। পাকঘৰলৈ অহাৰ লগে লগে মোৰ চকু আমাৰ কাম কৰা ল'ৰা শংকৰৰ ওপৰত পৰিল। সি পাকঘৰৰ ওচৰত শুই গৈছিল। মজবুত আৰু আতিল শৰীৰটো দেখি নাজানো কিয় মই তাৰ ফালে বাৰে বাৰে চাবলৈ ধৰিছিলোঁ। মই কেতিয়াও শংকৰক এনেকুৱা দৃষ্টিৰে চোৱা নাছিলোঁ। তাৰ লুঙিখন অলপ ওপৰলৈ উঠি আছিল আৰু উৰু স্পষ্টকৈ দেখিবলৈ পাৰিছিলোঁ। মই কিছু সময় তাৰ ফালে চাই থাকিলোঁ। তাৰপিছত আকৌ মোৰ কোঠালৈ উভতি আহিলোঁ। মোৰ অলপো মন লগা নাছিলে। এয়া মোৰ স্বামী অবিহনে মোৰ তৃতীয় নিশা আছিল। মই ভাবি আছিলোঁ যে নাজানো আৰু ইমান দিন কেনেকৈ পাৰ কৰিম। এনেকৈ ভাবি ভাবি যেতিয়া টোপনি গ'লোঁ, মই গমেই নাপালোঁ। ৰাতিপুৱা হৈ গৈছিল। এতিয়া মই পাকঘৰত মোৰ কামত লাগি আছিলোঁ। তেতিয়া শংকৰ আহিলে আৰু ক'লে, মেডাম, আজি খানা কি বনাম? মই উত্তৰ দিলোঁ। শাহুমাক সুধি লোৱা আৰু সি সেয়া সুধিবলৈ গুচি গ'ল। শংকৰ এজন ওখ পাখ চফল ডেকা আছিল। দেখাত গাৰ বৰণ অলপ ক'লা আছিল যদিও তাৰ দেহৰ গঠন বহুতেই মজবুত আছিল। পিছদিনা মই ৰাতিপুৱা উঠিলোঁ আৰু এনেই বাহিৰতে খোজকাঢ়ি আছিলোঁ। তেতিয়া শংকৰক দেখিলোঁ। সি গা ধুবলৈ গৈ আছিল। আমাৰ ঘৰৰ বাহিৰতে এটা বাথৰুম আছিল আৰু সি তাতেই গা ধুইছিল। যেতিয়া সি বাথৰুমত সোমালে আৰু দৰজাখন লাহেকৈ অলপ বন্ধ কৰি দিলে আৰু গা ধুবলৈ ধৰিলে, তেতিয়া মই বাথৰুমৰ ওচৰে পাজৰে ঘূৰি ফুৰিলোঁ আৰু শংকৰ বাহিৰলৈ ওলোৱাৰ অপেক্ষা কৰিবলৈ ধৰিলোঁ। বাথৰুমৰ দৰজাৰ কুণ্ডি নাছিলে। অলপ সময়ৰ পিছতে সি গা ধুই বাহিৰলৈ আহিলে আৰু সি মোক দেখিলে। সি মোক ক'লে, মেডাম,
আপুনি আজি বৰ সোনকালে উঠিলে? মই উত্তৰ দিলোঁ, অঁ, অলপ খোজকাঢ়ি আছিলোঁ। সি কেৱল তাৰ লুঙিখন পিন্ধি আছিল আৰু ওপৰত একো পিন্ধা নাছিল। ৰাতিপুৱাৰ ৰ'দত থিয় হৈ তাৰ চুলিখিনি শুকুৱাবলৈ ধৰিছিল। মোৰ চকু তাৰ ওপৰৰ পৰা আঁতৰিয়ে অহা নাছিল। তাক দেখি মোৰ ৰাজেশলৈ বহুত মনত পৰি আছিল। প্ৰথমবাৰ মোৰ মনত কোনো পৰপুৰুষৰ প্ৰতি এনেকুৱা মনোভাৱ জাগিছিল, আৰু সেয়া শংকৰ আছিল। মোৰ ভিতৰৰ জুইকুৰাৰ কাৰণে মই নিজকেই নিয়ন্ত্ৰণ কৰিবলৈ পৰা নাছিলোঁ। শংকৰে নিজৰ কামত লাগিলে আৰু মই এতিয়ালৈকে গা ধোৱাই নাছিলোঁ। মই তৎক্ষণাত গা ধুবলৈ গুচি গ'লোঁ আৰু কাপোৰ পিন্ধিবলৈ দেৰি মোৰ ফালে চালে। তাৰপিছত যেতিয়া মোৰ চকু তাৰ ওপৰত পৰিল, সি লগে লগে তাৰ চকু মোৰ পৰা আঁতৰাই নিলে। মই বুজি পাই গ'লোঁ শংকৰৰ চকু ক'ত আছিলে। মই জানি বুজি কাম কৰাৰ বাহানা কৰি তাৰ সন্মুখলৈ আহিবলৈ ধৰিলোঁ আৰু মই লক্ষ্য কৰিলোঁ যে শংকৰে সঁচাকৈ মোৰ ফালে চাই আছে। যি কৰিবলৈ মই বিশেষকৈ বাথৰুমৰ ওচৰে পাজৰে। শংকৰেও নিজৰ সঠিক সময়তে উঠি গা ধুবলৈ বাথৰুমলৈ গুচি গৈছিল। এদিন সি ভিতৰলৈ সোমোৱাৰ আগতে মোক দেখিলে যে মই বাহিৰতে ঘূৰি আছোঁ। সি জানি বুজি বাথৰুমৰ দৰজাখন ভালকৈ বন্ধ নকৰিলে। হয়তো সিও মোক উত্তেজিত কৰিবলৈ চেষ্টা কৰি আছিলে। মই দেখিবলৈ পাৰিছিলোঁ যে সি মাত্ৰ তাৰ আণ্ডাৰৱেৰ পিন্ধি গা ধুই আছিলে। তাৰ আধা শৰীৰ মই স্পষ্টকৈ দেখিবলৈ পাৰিছিলোঁ। যেতিয়াই সি দেখিলে যে মই তাক চাই আছোঁ, তেতিয়াই সি তৎক্ষণাত দৰজাখন বন্ধ কৰি দিলে। এনেকুৱা দেখুৱালে যেন সি একো গমেই নাপায় যে মই তাক চাই আছিলোঁ। মই ভাবি লৈছিলোঁ যে শংকৰক এনেকৈ চিধা কৰিবলৈ লাগে। হয়তো সি ভয় কৰি আছিল। মোৰ মগজুত এটা আইডিয়া আহিলে যে মই গৈ তাৰ বাথৰুমৰ পানী বন্ধ কৰি দিওঁ। ৰাতি হোৱাৰ লগে লগে মই ছটৰ ওপৰলৈ গ'লোঁ আৰু তাৰ বাথৰুমৰ যোৱা পাইপৰ কানেকশ্যনটোৰ ভাল্ভটো বন্ধ কৰি দিলোঁ। লগতে বাথৰুমৰ পাইপডালত এটা সাধাৰণ ফুটা কৰি দিলোঁ, যাতে কোনোবাই সোধে বাথৰুমৰ পানী কোনে বন্ধ কৰি দিলে বুলি। তেতিয়া মই ক'ব পাৰোঁ বাথৰুমৰ পাইপেৰে পানী লিক হৈ আছিলে, সেইকাৰণে ময়ে বন্ধ কৰি দিলোঁ বুলি। এতিয়া মই ৰাতিপুৱা হোৱালৈ অপেক্ষা কৰি শুই আছিলোঁ। আজি মই সোনকালে উঠি গৈছিলোঁ আৰু বাহিৰলৈ আহি শংকৰ অহাৰ আগতেই খোজ কাঢ়িবলৈ ধৰিলোঁ। অলপ দেৰিৰ পিছত শংকৰে আহি গা ধুবলৈ বাথৰুমৰ ফালে যাবলৈ ধৰিলে। মই তাক যাবলৈ দিলোঁ। যেতিয়াই সি বাল্টিত পানী ভৰাবলৈ পানীৰ নল খুলিলে, তাত পানী নাছিলে। সি বাহিৰলৈ আহি মোক সুধিবলৈ ধৰিলে, মেডাম, টেংকিটোত মই ৰাতিয়েই পানী উঠাই থৈছিলোঁ। তেনেহ'লে ইমান সোনকালে কেনেকৈ পানী খালী হৈ গ'ল? মই উত্তৰ দিলোঁ, ওপৰত বাথৰুমৰ পাইপত লিক হৈছিলে, যাৰ ফলত গোটেই পানী ছটৰ ওপৰতে জমা হৈ গৈছে। সেইকাৰণে মই ভাল্ভটো বন্ধ কৰি দিলোঁ। শংকৰে ক'লে, মেডাম, মই গা ধুবলৈ লাগিছিল। তেতিয়া মই ক'লোঁ, তেনেহ'লে তুমি ভিতৰৰ বাথৰুমতে গা ধুই লোৱা। সি তৎক্ষণাত মান্তি হৈ গ'ল আৰু ভিতৰৰ বাথৰুমলৈ সি গা ধুবলৈ ধৰিলে। মই লাহেকৈ তাৰ পিছে পিছে বাথৰুমৰ ওচৰলৈ আহি গ'লোঁ। তেতিয়া দেখিলোঁ যে সি দৰজা বন্ধ নকৰাকৈ গা ধুই আছে। হয়তো তাৰ অভ্যাস আছিলে, কাৰণ তাৰ বাথৰুমৰ দৰজাৰ কুণ্ডি নাছিলে। সেইকাৰণে সি কুণ্ডি লগাবলৈ পাহৰিলে। অলপ দেৰিৰ পিছত ভিতৰৰ পৰা পানীৰ শব্দ অহা বন্ধ হৈ গৈছিল। মই ভাবি আছিলোঁ যে সি ভিতৰত কি কৰি আছে। এতিয়া প্ৰায় 10 মিনিট হৈ গৈছিল আৰু মনতে ভাবি আছিলোঁ যে সি কি কৰি আছে। মই জানি বুজি ভিতৰত পিন্ধা সৰু কাপোৰ তাত ৰাখি থৈ আহিছিলোঁ, যাতে তাৰ চকু তাৰ ওপৰত পৰে আৰু তাৰ মনত মোৰ প্ৰতি সেই কাৰ্য কৰাৰ কথা আহে, যি মই তাৰ লগত কৰিবলৈ বিচাৰোঁ। এতিয়া মই বাথৰুমৰ দৰজাৰ ওচৰত থিয় হৈ ভিতৰলৈ চাবলৈ চেষ্টা কৰি আছিলোঁ। তেতিয়াই মই ভিতৰৰ পৰা সাধাৰণ এটা শব্দ শুনিবলৈ পালোঁ। অঁ মেডাম, মই বুজি পাই গ'লোঁ শংকৰে মোৰ নাম লৈ ভিতৰত কি কৰি আছে। মোৰ মন গৈ আছিলে যে তৎক্ষণাত দৰজাখন খুলি ভিতৰলৈ গুচি যাওঁ আৰু সকলো চোৱাৰ কাৰণে ইমান দিনৰ পৰা মই চটফটাই আছিলোঁ। সেই সময়ত সি দৰজাখন খুলিলে আৰু তাৰ লুঙিখন পিন্ধি বাহিৰলৈ আহিল। যেতিয়াই সি মোক দেখিলে যে সি থতমত খাই মোক সুধিলে, মেডাম, আপুনি কেতিয়া আহিলে? মই তাক জোকাই ক'লোঁ, তুমি মোক মাত লগাইছিলা মেডাম মেডাম বুলি। সি থতমত খাই ক'লে, নাই নাই মেডাম, মই আপোনাক মাত নাই লগোৱা। এনেকৈ কৈ সি তাৰ পৰা গুচি গ'ল। যেতিয়াই সি বাহিৰলৈ গ'ল, মই বাথৰুমত সোমালোঁ আৰু মোৰ কাপোৰখিনি চাবলৈ ধৰিলোঁ।
যেতিয়াই মই মোৰ কাপোৰ চেক কৰিলোঁ তেতিয়া তাৰ অৱস্থা এনেকুৱা আছিলে যেন কোনোবাই সেয়া হাতত লৈ মোহাৰি দিছে। মই মনতে বহুত সুখী হৈ পৰিলোঁ। এতিয়া মোৰ কোনো কথাৰ ভয় নাছিল। তেতিয়াই মোৰ স্বামী ৰাজেশৰ ফোন আহিলে। মই তৎক্ষণাত ফোন উঠালোঁ আৰু কথা পাতিবলৈ ধৰিলোঁ। মই ক'লোঁ, আপুনি ইমান দিন লগাই দিলে ফোন কৰিবলৈ। মোৰ আপোনালৈ বহুত মনত পৰিছে। ৰাজেশে আনটো মূৰৰ পৰা ক'লে, মোৰ জান, মোৰো তোমাৰ অবিহনে একেবাৰে টোপনি নাহে। গোটেই ৰাতি তোমালৈ মনত কৰি নাজানো মই কি কি কৰি থাকোঁ। এনেকৈ কথা পাতি থাকিলোঁ। প্ৰায় 1 ঘণ্টালৈকে মই তেওঁৰ লগত কথা পাতিলোঁ আৰু খুব কান্দিলোঁ। মই তেওঁক ক'লোঁ, মোৰ একেবাৰে মন নালাগে আপোনাৰ অবিহনে। আপুনি সোনকালে আহক না। তেতিয়া তেওঁ ক'লে, মোৰ জান, মোৰো মন নাযায় তোমাৰ অবিহনে ইয়াত থাকিবলৈ। কিন্তু কি কৰোঁ, বছে উলিয়াই দিব চাকৰিৰ পৰা। তাৰপিছত তেওঁ ক'লে, জান, মই তোমাক ৰাতিলৈ ফোন কৰিম। এতিয়া মই যাবলৈ লাগিব। সকলোৱে মোলৈ ৰৈ আছে। আৰু এনেকৈ কৈ ফোনটো কাটি দিলে। সঁচাকৈয়ে মোৰ স্বামীয়ে মোক বহুত ভাল পায় আৰু ময়ো তেওঁক সিমানেই ভাল পাওঁ। কিন্তু কি কৰোঁ, ময়োতো এগৰাকী নাৰী, তাকো গাভৰু নাৰী। মই কেনেকৈ 6 মাহলৈকে নিজকে নিয়ন্ত্ৰণ কৰিম। মই জানিছিলোঁ যে মই শংকৰৰ লগত যি কৰিবলৈ বিচাৰি আছোঁ সেয়া ভুল। যদি মোৰ স্বামীয়ে এইবিলাক গম পায় তেনেহ'লে তেওঁ মোৰ প্ৰতি থকা বিশ্বাস ভাঙি যাব। এনেকৈ ভাবি ভাবি সন্ধিয়া হৈ গ'ল। মই ঘৰৰ সকলো কাম কৰি ফোন অহালৈ অপেক্ষা কৰি থাকিলোঁ। মই ভাবি আছিলোঁ যে তেওঁ ফোন কৰিব। সন্ধিয়া গৈ ৰাতি হৈছিল, কিন্তু ফোন এতিয়ালৈকে অহাই নাছিল। ফোনৰ অপেক্ষা কৰি কৰি শহুৰ শুই গৈছিল। কিন্তু ৰাজেশৰ ফোন এতিয়ালৈকে নাহিল। মই বহুত খঙত আছিলোঁ। আজি মই ৰাজেশৰ লগত সেইবিলাক কথা পাতিবলৈ বিচাৰিছিলোঁ, কিন্তু তেওঁ ফোনেই কৰা নাছিল। এতিয়া মোৰ ধৈৰ্য্যৰ সীমা ভাঙি গৈছিল। এতিয়া মই সেয়া কৰিবলৈ গৈ আছিলোঁ যি মই ইমান দিনৰ পৰা কৰিবলৈ বিচাৰি আছিলোঁ। মই পাকঘৰৰ ফালে চাবলৈ ধৰিলোঁ। যেতিয়াই পাকঘৰৰ দুৱাৰমুখ পালোঁ তেতিয়া দেখিলোঁ যে শংকৰে মোৰ নাম লৈ হাতেৰে জোৰ জোৰকৈ সেয়া দেখি মই নিজকে নিয়ন্ত্ৰণ কৰিবলৈ পৰা নাছিলোঁ। আৰু মই সকলো বান্ধোন ছিঙি শংকৰৰ লগত যি কৰি পেলালোঁ আৰু কিমান দেৰি কৰিলোঁ সেয়া মই আপোনালোকক পিছৰ খণ্ডত ক'ম। তেনেহ'লে ভিডিঅ' লাইক কৰি কমেণ্ট কৰি জনাব। যদিহে আপোনালোকে পিছৰ খণ্ড শুনিবলৈ বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহোঁ, ধন্যবাদ।